প্ৰসাদ জমা এতিয়া আমি গৈ আছো 7 দিন 7 ৰাতি নাটক কৰিছিল মানে প্ৰসাদ লৈ ললো আগবঢ়াবলৈ হেল্ল' এইখনে আছে আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান হওক দোস্ত ভিতৰলৈ সোমাই যাওঁ এখানে আছে আলিপুখুরি হেল্ল' আপোনালোকক গোটেই পৰিৱেশখন দেখুৱাবলৈ চেষ্টা কৰিম প্লিজ ভিডিঅ'টো স্কিপ নকৰিব ভিডিঅ'টো সম্পূৰ্ণ চাওক আপুনি যদি প্ৰসাদ আনে ইয়াতে জমা দিব লাগিব প্ৰসাদ জমা দি দিলোঁ অলপ আপোনালোকক মহলটো অলপ দেখুৱা এখানে হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আমি সোমাই গ'লো এতিয়া আকাশী গংগা ভাগৱত কৰিছিলে
হেল্ল' এইখনো আছে kherkhuti সাংস্কৃতিক মঞ্চ। হেল্ল' চাওক এইটোৱে হৈছে আকাশী গংগা। হেল্ল' মাছ চাওক মাছকেইটা বহুত ডাঙৰ ডাঙৰ হৈ আছে। মাছকেইটা নামাৰে নেকি? হেল্ল' এইবিলাক মানুহ দেখিছে, দৰ্শনো কৰিব আহে, লগতে পাৰ্টি চাৰ্টিও খাই যায়। হেল্ল' এখন হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান। এতিয়া আমি গৈ আছোঁ শ্ৰীমন্ত শংকৰদেৱে য'ত শিক্ষা অৰ্জন কৰিছিল আৰু য'ত 7 দিন 7 ৰাতি নাটক কৰিছিল, এতিয়া আমি সেই তালৈকে গৈ আছোঁ। তেনে বলক হেল্ল' সেইখনে হৈছে শ্ৰী শ্ৰী দৌল মন্দিৰ তোৰণ। হেল্ল' ইয়াতে আছে শংকৰদেৱে শিক্ষা অৰ্জন কৰা স্কুল। হেল্ল' আপোনালোকক ভিতৰলৈ গৈ দেখুৱাম। হেল্ল' এইখনে হৈছে সেই স্কুলখন য'ত শ্ৰীমন্ত শংকৰদেৱে শিক্ষা অৰ্জন কৰিছিল। এয়া চাওক। শ্ৰীমন্ত শংকৰদেৱ। হেল্ল' এইটো পুৰণি পাঠদানৰ চানেকি। আপোনালোকক সম্পূৰ্ণ মহলটো দেখুৱাবলৈ চেষ্টা কৰিম। দেখিছে এইখন স্কুল। এইখনে হৈছে সেই মন্দিৰটো য'ত 7 দিন 7 ৰাতি শংকৰদেৱে নাটক কৰিছিল।
মন্দিৰটো দেখিছেনে? হেল্ল' ষ্টৰ, এইখনে হৈছে সেই মন্দিৰটো য'ত কুঁৱাটো আছিলে, যিটো কুঁৱাত মৰা মানুহ গা ধুৱাই দিলেও জীৱিত হৈ যায়। সেই কুঁৱাটোৰ পৰিৱৰ্তে এটা মন্দিৰ বনাই দিলে। এইটোৱে মেইন মন্দিৰ। কুঁৱাটো নাই এতিয়া, এইটোৱে মেইন মন্দিৰ। হেল্ল' দৌলত চব আহি আছে, যদিও আপোনালোকক গোটেই ভালকৈ পৰিৱেশটো দেখুৱাব নোৱাৰিম, কাৰণ মানুহ বহুত ভিৰ হয়। সেইকাৰণে আপোনালোকক আগতীয়াকৈ গোটেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। হেল্ল' ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় অসম, জয় গুৰু শংকৰ।